পৃথিৱীৰ সকলোতকৈ ৰহস্যময় পেইণ্টিং মোনালিসা। প্ৰায় 500 বছৰ আগত দ্য গ্ৰেট জিনিয়াছ লিঅ'নাৰ্ডো ডা ভিঞ্চিয়ে বনাইছিল। এখেতৰ জন্ম 1452 চনৰ 15 এপ্ৰিলত ইটালী দেশৰ ভিঞ্চি চহৰত হৈছিল। এখেতৰ মোনালিসা পেইণ্টিংখন 1503 চনৰ পৰা 1517 চনলৈকে বনাবলৈ সময়ৰ প্ৰয়োজন হৈছিল। এই পেইণ্টিংখন এবাৰ পেৰিছৰ ল'ৰ মিউজিয়ামৰ পৰা চুৰ হৈছিল আৰু ইয়াত দোষী হিচাপে মহান আৰ্টিষ্ট পেবলো পিকাছক সকলোৱে ভাবিছিল। পাছত তেওঁ নিৰ্দোষী বুলি প্ৰমাণ হ'ল। কিছু সময় পাছত এটা কথা পোহৰলৈ আহিল যে ভিনচেঞ্জো পেৰুজিয়া নামৰ ব্যক্তি এজন, যিয়ে পেৰিছৰ সেইখন মিউজিয়ামতে কাম কৰিছিল, তেখেতে মিউজিয়ামখন গধূলি বন্ধ হোৱাৰ পাছত সেই পেইণ্টিংখন চুৰি কৰিছিল। ভিনচেঞ্জো পেৰুজিয়াৰ মতে সেই পেইণ্টিংখন ইটালীৰ সম্পত্তি আছিল আৰু তাৰ বাবে তেখেতে এইখন চুৰ কৰিছিল। বহুতে হয়তো গম নাপায় যে মোনালিসা পেইণ্টিংখনৰ এখন ডুপ্লিকেট পেইণ্টিঙো আছে, যিখন ফ্ৰেঞ্চেস্কো মেলজি নামৰ লিঅ'নাৰ্ডো ডা ভিঞ্চিৰ ষ্টুডেণ্টে বনাইছিল। স্পেইনৰ কেপিটেল মেড্ৰিডৰ মিউজিয়ামত এইখন পেইণ্টিং সংৰক্ষিত কৰি থোৱা আছে। মোনালিসা কোন আছিল? ভালদৰে এতিয়াও কোনেও ক'ব নোৱাৰে। লিজা গেৰাৰ্ডিনি নামৰ ইটালীৰ ফ্লৰেন্সৰ নিবাসী এগৰাকী বুলি বহুতে অনুমান কৰে। এইটো 1956 চনত বলিভিয়ান টুৰিষ্ট এজনে পেইণ্টিংখনলৈ এটা শিল নিক্ষেপ কৰি পেইণ্টিংখনৰ বাওঁ হাতৰ কোণত ক্ষতিসাধন কৰিছিল। পাছত ৰিষ্ট'ৰ কৰে যদিও এতিয়াও অলপ হ'লেও দাগটো মন কৰিলে দেখিব পোৱা যায়। তাৰ পাছত পেইণ্টিংখন এখন বুলেট প্ৰুফ গ্লাছৰ মাজত সংৰক্ষিত কৰি থোৱা হৈছে। লিঅ'নাৰ্ডো ডা ভিঞ্চি এজন লিখকো আছিল, কিন্তু তেওঁৰ লিখনিত এই পেইণ্টিংখনৰ বিষয়ে ক'তো উল্লেখ নাছিল। তেখেতে এই পেইণ্টিংখনত প্ৰায় 30টাতকৈও বেছি লেয়াৰ ব্যৱহাৰ কৰিছিল। তাৰ মাজত মানুহৰ চুলিৰ ব্যৱহাৰো অন্তৰ্ভুক্ত হৈ আছিল। মোনালিসা পেইণ্টিংখনৰ মূল্য 2019 মতে প্ৰায় $850 মিলিয়ন আছিল। কিন্তু একৰ্ডিং টু ফ্ৰেঞ্চ হেৰিটেজ ল, এই পেইণ্টিংখন কোনেও বিক্ৰী আৰু কিনিব নোৱাৰে। এইখন কেৱল পাব্লিকৰ কাৰণে থোৱা হৈছে। মোনালিসা পেইণ্টিংখন 30x21 ইঞ্চৰ হয় আৰু ইয়াৰ ওজন 8 কিলোগ্ৰামৰ হয়। সেইখিনি সময়ত কাগজৰ কেনভাছ আছিল যদিও সৰু পেইণ্টিং কাৰণে তেখেতে কাঠৰ পপুলাৰ বৰ্ডত পেইণ্টিংখন বনাইছিল। মোনালিসা শব্দটো আচলতে ইটালীৰ শব্দ, আচলতে মোনালিসা হয়, অৰ্থাৎ মাই লেডি। ভিডিঅ'টোত আজিলৈ ইমানেই। ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব। মই ধীৰজ আকৌ আহিম নতুন কিছুমান ইণ্টাৰেষ্টিং ফেক্ট লৈ। লাইক শ্বেয়াৰ কৰিব নাপাহৰিব।